1 লাখ নিবনুৱাক চাকৰি দিম বুলি তেওঁলোকে কৈ আছে কিন্তু ইয়াৰ পূৰ্বেতো তেওঁলোকে যোৱা সময়ছোৱাত 25 লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা আছিল 25 লাখ নিবনুৱাক চাকৰি দিবলৈ সুযোগ তেওঁলোকে পাইছিল কাৰণ 1 লাখ চৰকাৰী চাকৰি যোৱা সময়ছোৱাত 6 বছৰ ধৰি অসমত খালী হৈ আছে পদসমূহ এইবিলাক তেওঁলোকে পূৰণ কৰিব বিচৰা নাই ঠিক তেনেকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 মাহৰ ভিতৰত হ'ব বুলি 2014 চনত ঘোষণা কৰিছিল সেই ঘোষণা এতিয়াও হাকাৰ ৰূপ লোৱা নাই 6 মাহৰ ভিতৰত চাহ শ্ৰমিকসকলক 351 টকা মজুৰি দিম বুলি কৈছিল আজি 6 বছৰ হৈ যোৱাৰ পিছতো সেইখিনি হোৱা নাই হেগতিকে এই গোটেইবিলাক কথা বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি কক বা সংকল্প পত্ৰত উল্লেখ হৈ আছে আৰু তেওঁলোকে 10 বছৰৰ কাৰণে এখিনি কৰিছিল ইতিমধ্যে 60% সময় উকলি গৈছে 6 বছৰ হৈ গল মই তাৰ আংশিক হলো পূৰণ হোৱা দেখা নাই এটো দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী মহোদয় যি গণি 1 লাখ চাকৰি দিম কৈছিল তাৰ মই আশা কৰো যে তেখেতে 1 লাখ চাকৰি অহা 10 মে ভিতৰত অসমৰ নিবনুৱাসকলক দিব মই যোৱা নোযোৱাটোৰ লগত কি কথা আছে মোৰ কিবা কাম থাকিলে মই বেলেগতো থাকিব পাৰো কিন্তু কথাটো হল যে মোৰ সন্মুখত দিব লাগিব বুলি এনেকুৱা মইতো কন্ডিশন দিয়া নাই এটো তেওঁৰ কন্ডিশন এতিয়া তেখেতে হে কন্ডিশন পালন কৰিব পাৰে পালন নকৰিব পাৰে যোৱাকালি তেখেতে মোৰ সমষ্টিলে গৈছে আগে পিছে আমি যেটো দেখিছিলো এটা নিয়ম আছিল যে যদি কোনোবা সমষ্টিত যায় হে সমষ্টিৰ জনপ্ৰতিনিধিজনক চৰকাৰীভাৱে অৱগত কৰা হয় যোৱাকালি তেখেত হিৱাকৰ জিলালৈ গৈছে নাজিৰা মহকুমালৈ গৈছে মুক্ত জনোৱা হোৱা নাই হেগতিকে তেওঁ যি কাম কৰে তেখেতসকলে যেহেতু গণতান্ত্ৰিক কিছুমান প্ৰমূল্যবোধ ৰাখিব নিবিচাৰে হেগতিকে মুক নুকুৱাকে ক'ব পাৰে কিন্তু কাম হলেই হল